हे बजरंग बली हनुमान हे मां। মন্দিৰত আহিছোঁ। অসমৰ ঐতিহাসিক সত্ৰ দৰঙৰ গৌৰৱ, আমাৰ গৌৰৱ। খতৰা সত্ৰত বিভিন্ন প্ৰান্তৰ পৰা আহি মানুহবিলাক উপস্থিত হৈছে। নতুন বছৰৰ প্ৰাক মুহূৰ্তত ভগৱানৰ আশীষ বিচাৰি বিভিন্ন ঠাইৰ পৰা আহিছে ভক্তবান ৰাইজ। বছৰৰ প্ৰথম দিন বুলি ভক্তৰ ভিৰ হৈছে বুলি এনে নহয়, বাকী সময়তো ভক্তসকলৰ ভিৰ হোৱা দেখা যায়। ধুনীয়া পৰিৱেশ, মন্দিৰৰ চাৰিওকাষে এটা ধুনীয়া চাফ চিকুণকৈ ৰাখিছে। পৰিৱেশটো ধুনীয়া, ভাল লাগিব। যিসকল অহা নাই আপোনালোকেও আহক, মন্দিৰ দৰ্শন কৰি যাওক। মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মনবোৰ ৰঙীন হওক, আশাবোৰ জীপাল হওক।